অসমত বসবাস কৰা আদিবাসী সমাজ আৰু চাহ জনগোষ্ঠী সমাজৰ কৰম এটা ডাঙৰ উৎসৱ আৰু এই উৎসৱটো ভাদ মাহত পালন কৰা হয় একাদশীৰ পৰা আৰম্ভ হয়। এই উৎসৱত ব্ৰত উপবাস ৰখা হয়। আমাৰ বাইদেউ ভণ্টিহঁতে ব্ৰত উপবাস ৰাখে আৰু তাৰ পিছত চবে গান গায় ভগৱানক প্ৰাৰ্থনা কৰে যে সকলো পৰিয়ালৰ মানুহৰ স্বাস্থ্য ভাল থাকক, খেতি পথাৰ ভাল হওক আৰু এটা সামূহিক প্ৰচেষ্টাৰে সমাজক কেনেকৈ ভাল কৰিব পাৰি ইয়াৰ উৎসৱ হ'ল কৰম উৎসৱ। আৰু মই আজি মোৰ মনটো খুব ভাল লাগিছে যে প্ৰায় 25,000-30,000 মানুহে এই উৎসৱত অংশগ্ৰহণ কৰি আছে। লগতে এই আদিবাসী সমাজ চাহ জনগোষ্ঠীয় সমাজৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠ নেতাসকল ইয়াত উপস্থিত আছে। এটা ভাল পৰিৱেশ নিৰ্মাণ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কৰ্মক প্ৰথমবাৰৰ বাবে চৰকাৰী অৱকাশ ঘোষণা কৰি যিটো স্বীকৃতি দিয়া গ'ল, আজি মই আদিবাসী সমাজৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মোৰ সমষ্টিৰ পৰা ধন্যবাদ দিব খুজিছোঁ। অকল অৱকাশে দিয়া নাই হোৱা, লগতে বাগানত কাম কৰা মজদুৰসকলক মজদুৰিও এদিনা পেইড হলিডেৰ নিচিনা এই ছুটিটো দিয়া হৈছে, যিটো বহুত দিনত দাবী আছিলে। আৰু চাহ জনগোষ্ঠী আদিবাসী সমাজৰ উন্নয়নৰ কাৰণে চৰকাৰে কৰা বিভিন্ন কাম আজি প্ৰত্যেকটো কৰ্ময়ত্ৰীক ব্ৰত ৰখা আমাৰ কৰম পূজাৰ ব্ৰতী বাইদেউ ভণ্টিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে যে মুখ্যমন্ত্ৰী দীৰ্ঘায়ু হওক, স্বাস্থ্যৱান হওক আৰু যেনেকৈ তেখেতে আদিবাসী সমাজ আৰু চাহ জনগোষ্ঠী সমাজৰ উত্থানৰ কাৰণে চিন্তা কৰি আছে আৰু কাম কৰি আছে, এই চিন্তাটো তেখেতৰ আৰু আগুৱাই যাওক আৰু আদিবাসী সমাজ তেখেতৰ নেতৃত্বত এক নতুনত্ব প্ৰাপ্ত কৰিব বুলি তেখেতসকলে আশীৰ্বাদ দিছে।